হাই আমাৰ ধুনধুনে ভ্লগ বনাইছে দেই আপোনালোকৰ কাৰণে মিউজিকো গাইছে দেই তাই এয়া আমাৰ একদম ভাস্কৰ আহি গ'ল আমাৰ ভাগিনৰ খবৰ ল'বলৈ দেই পুৰা নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে সুপ্ৰভাত জনাইছোঁ এতিয়া ৰাতিপুৱা 7:30 হৈছে এয়া গা পা ধুই আহিছোঁ আৰু এতিয়া বনাই লৈছোঁ এয়া চাহ একাপ বনাই লৈছোঁ লগত এইটো কাটা বিস্কুট আপোনালোকে কাটা বিস্কুট খায়নে বাৰু মই ভাল পাওঁ বহুত ভাল পাওঁ খাই সেই প্ৰায়ে কাটা বিস্কুটৰ লগত চাহ খাওঁ আৰু এতিয়া আজি দিনটো ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আশা কৰোঁ আপোনালোকে মোক মৰমবোৰ দি যাব তেতিয়াহে হয়তো মই আৰু আগবাঢ়ি যাব পাৰোঁ আৰু ইয়াৰ লগতে আপোনালোকক কৈছোঁ নতুন নতুন ভাল ভাল ভিডিঅ' আগবঢ়াই থাকিম আপোনালোকে ধুনীয়াকৈ ভিডিঅ'খিনি মোৰ চাই থাকিব আৰু যিসকলে প্ৰথম চাব ছাবস্ক্ৰাইব কৰি দিব নেপাহৰিব আৰু বাকীসকলে ধুনীয়াকৈ লাইক চাইক মাৰি দিব আৰু দাদাই আম পাৰিছে মই ভিডিঅ' কৰিছোঁ সেয়া মা অঁ তোমালোকে চাই থাকা মাক এয়া বৌ মোক দেখা হাই আমাৰ ধুনধুনে ভ্লগ বনাইছে দেই আপোনালোকৰ কাৰণে এয়া আমাৰ ধুনধুনে কেমেৰা মেন হৈ আছে এতিয়া আপোনালোকে চাই থাকিব ধুনীয়াকৈ কৰি থাকা ওপৰলৈ দিয়া মোবাইলটো চাই থাকা মাক দেখাই দিয়া মই বাল্টি আনিলে আৰু দাদা দাম পাইছে এয়া চাওক এইখিনি কাটিলোঁ এতিয়া আম পাৰি লৈ দুইজনীয়ে মজা আছে এতিয়া বহি খাম আপোনালোকে বাৰু এইবোৰ খাবলৈ পাইছেনে তাকে আপোনালোক যদি আহে ওচৰ চুবুৰীয়া হৈ আহিব তেতিয়া আমি কাটি খুৱাম দেই এয়া বন্ধু বান্ধৱীসকল আমি এতিয়া ফুৰিবলৈ ওলাইছোঁ মোৰ লগত ওলাইছে এয়া আমাৰ পৰিয়াল এয়া পোৱালীকেইটা আমি যাম এতিয়া শিৱসাগৰ তাকে যাওঁ কি ক'ত দেখাব পাৰোঁ চাওঁচোন বাৰু আপোনালোকে চাই থাকিব তেতিয়া গম পাব মানে প্ৰগ্ৰেম কেইবাটাও আছিলে এতিয়া দেৰি হৈ গ'ল ওলোৱাটো ইয়াৰ পৰা ঘৰৰ পৰা তাকে ভাবিছোঁ যাওঁচোন বাৰু দেখা যাব কি ক'ত দেখাব পাৰোঁ এয়া এতিয়া আমি আহি আছোঁ আৰম্ভ আমাৰ যাত্ৰা শিৱসাগৰ ঘৰৰ পৰা ওলাইছোঁ এয়া আগত এয়া আমাৰ ল'ৰা ছোৱালীকেইটা মানুহজনে আমাৰ ভাইটিয়ে বহিছে আগত তাৰপিছত আমাৰ এয়া যা ছোৱালী এইকণ আমাৰ সকলো মানুহ মিউজিকো গাইছে দেই তাই আমাৰ ছায়েন্স কলেজ পাৰ হ'লোঁ আমি এতিয়া আমি ইয়াত তেল ভৰাই লৈছোঁ তেল ভৰাই এতিয়া গৈ থাকিম সেইখিনিকে কি হ'ল পানী খাবই হ'ল নেকি পোৱাহিয়ে নাই জেগা অঁ ঢুকে ঢুকে পানী খাইছে পূৰা মাৰি দিছে আৰু লৈ কোনখন এয়া এতিয়া আমি সেয়া ৰৈছোঁ লাডৈগড়ত মানে বহুত গৰম উঠিছে অকণমান ৰৈ দিছোঁ আৰু ইফালে ইয়াত এখন মিঠাই দোকান আছে বহুত ধুনীয়া খাবলৈ আপোনালোকে খাইছেনে বাৰু লাডৈগড়ৰ মিঠাই দোকানখন নামটো মই পাহৰি গৈছোঁ এতিয়া আমি প্ৰায়ে মানে এইফালে আহিলে সেই দোকানখনৰ পৰাই মিঠাই চিঠাই নিওঁ আৰু মানে ধুনীয়া খাবলৈ আপোনালোকে আহিলে এখন দোকান বিচাৰিব আৰু লৈ যাব খাই মজা লাগিব একদম শিলশাকো পাইছোঁহি যিসকলে শিলশাকো দেখা নাই মই এয়া ভিডিঅ' যোগে দেখাই দিছোঁ আপোনালোকে চাই ল'ব ধুনীয়াকৈ এতিয়া আমি পাইছোঁ দেই একদম চাই লওক ধুনীয়াকৈ মজা আছে চাই ল'ব দেই যিসকল শিৱসাগৰলৈ অহা নাই তেখেতলোকৰ বাবে এইডাল চক এইডাল শিলশাক এয়া শিলশাক
আমাৰ একদম চুনু মাহী আমাৰ চৰবত দিছে যেতিয়া ওলাই থাকে অঁ খাই লওঁ দেই দিয়া আচলতে কি হ'ল কথাটো বন্ধু বান্ধৱীসকল মই হঠাতে শিৱসাগৰ আহিলোঁ শিৱসাগৰলৈ মোৰ বাইদেউ ল'ৰাটো ভাগিন তাৰমানে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে ধুনীয়া এটা ৰিজাল্ট কৰিছে আৰু তেওঁলোকৰ ঘৰলৈকে আহিলোঁ হঠাতে আৰু মোৰ ভাগিনটো হৈছে এয়া গুড্ডু বুলি মাতো আমি এনেই ভাল নামটো কৈ দিয়া অঁ তুমি কেনেকুৱা হ'ল তোমাৰ ৰিজাল্ট কোৱাচোন কি বিষয়ত তাৰমানে তুমি হেৰি লেটাৰ পাইছা মই হোমেন পালোঁ অংকত পালোঁ ছ'চিয়েল গণিত তাৰপৰা জীৱনী পালোঁ আৰু ছায়েন্সত নাপালোঁ ছায়েন্সত 4 মাৰ্ক পালোঁ বঢ়িয়া ধুনীয়া ৰিজাল্ট হৈছে আৰু এওঁলৈ মোৰ ভৱিষ্যত যাতে উজ্জ্বল হওক পুৰা আশীৰ্বাদ দিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব আৰু তোমাৰ স্কুলখন কি আছিলে কৈ দিয়া শংকৰদেৱ বিদ্যামন্দিৰ কৰি হওক অঁ গৰিসাগৰ ন এতিয়া কি মানে কি পঢ়িম বুলি ভাবিছা এতিয়া ছায়েন্সত পঢ়িম অঁ প্ৰাইভেট ল'ম হয় নি অঁ বঢ়িয়া সেয়েহে ভাগিনক চিনাকি কৰাই দিলোঁ দেই এয়া চব কিমান ওখ ভাগিন মই চাপৰ পুৰা তথাপিতো ভিডিঅ'টো কৰিছোঁ ঠিক আছে পাৰ হৈ যাব লাগিব এয়া চব মই যে আহিছিলোঁ বাইদেউ হ'লে এয়া বাইদেউ শাহুৱেক আইতা ইমান মৰম লগা আইতাক মই নুলিওৱাকৈ থাকিব পৰা নাই ইমান ভাল লাগিছে আইতা আপোনাৰ আজি নাতি পাছ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে ন আন্ধাৰ আহিছে এইটো আমাৰ ভাইটি লুকাই আছে অথনিৰ পৰা এইটো ধৰিলোঁ এইটো ভাইটিক লগ পাই গ'লোঁ তাকে এতিয়া ভাগিনটো ৰিজাল্ট দিছে ভালকে পাছ কৰিছে ইয়াত দিহা পৰামৰ্শবিলাক দি আছো আৰু অঁ ভাগিনটো এইটো এয়া আমাৰ একদম ভাস্কৰ আহি গ'ল আমাৰ ভাগিনৰ খবৰ ল'বলৈ দেই পুৰা নমস্কাৰ ডাইৰেক্ট ভাল লাগিল আজি আমাৰ খুৰী আমাৰ ঠাইলৈ আহিছে বোলো মাতি বঢ়িয়া লগৰ আছে লগৰ ন ঠিক আছে কি পাছ কৰিছে কংগ্ৰেচুলেশ্যনছ দেই হেৰি নহয় এইটো কি বুলি কয় কোন স্কুল শংকৰদেৱ বিদ্যামন্দিৰ কৰি হওক এয়া ভিন্ন হয় এই গুডুৰ দেউতাক আমাৰ মতিয়া ঠিকানা ঘৰ কমকে কয় ন ইমানখিনি মানুহে এয়া এতিয়া আমি খানা খাবলৈ লৈছোঁ এয়া মানে ভাগিনৰ ঘৰৰ খানা আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আৰু দেই